নমস্কাৰ মোৰ নাম হৈছে অভিজিত গোস্বামী ডিজিটেল গুৰুজী অসমলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ ইয়াৰ আগৰ যেটো ভিডিও আছিল সেই ভিডিওটোত মই আপোনালোকক দেখাইছিলো যে আপোনালোকৰ যি আগৰ আধাৰ কাৰ্ড আছিল সেই আধাৰ কাৰ্ডৰ যি নতুন আপডেট আহিছিল সেই আপডেট মতে আপোনালোকে প্লাষ্টিক পিভিসি আধাৰ কাৰ্ডত কেনেদৰে বনাব পাৰিব আপোনালোকৰ মোবাইলৰ জৰিয়তে আৰু যদি সেই ভিডিওটো আপোনালোকে চোৱা নাই তেনেহলে ভিডিওটোৰ ডেসক্ৰিপচনত মই লিংকটো দি দিছো নহলে আই বাটনটোত ক্লিক কৰি আপোনালোকে সেই ভিডিওটো চাই যদি আপোনালোকে সেই আধাৰ কাৰ্ডখন এপ্লাই কৰিব বিচাৰিছে তেনেহলে আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব আৰু যোৱাকালি যিখন মোৰ আধাৰ কাৰ্ড আছিল সেই আধাৰ কাৰ্ডখন আহি পালে স্পীড পোষ্টৰ জৰিয়তে আৰু মই আপোনালোকক ভিডিওটো জনাইছিলো যে আধাৰ কাৰ্ডখন নতুন আধাৰ কাৰ্ডখন আহিলে মই আপোনালোকক কেনেকুৱানো হয় দেখুৱাম গতিকে আহক দেৰি নকৰি আমি ভিডিওটো আৰম্ভ কৰোঁ এনেদৰে স্পীড পোষ্টৰ জৰিয়তে আপোনাৰ পিভিসি আধাৰ কাৰ্ডখন আপোনালৈ আহিব গতিকে আহক দেৰি নকৰি আমি খুলি চাওঁ সেই নতুন পিভিসি আধাৰ কাৰ্ডখনো দেখিবলৈ কেনেকুৱা হয় আৰু কেনেধৰণেনো সেইখন বনাইছে এখন কাগজত সেই আধাৰ কাৰ্ডখন আপোনাৰ লগোৱা থাকিব আৰু তলতে দিয়া থাকিব সেই আধাৰ কাৰ্ডখনত কি আছে ইয়াতে থাকিব ইস্যু ডেট আপোনাৰ ফটো ইনভিজিবল লোগো ঘোষ্ট ইমেজ আৰু বেক সাইডে দিয়া থাকিব প্ৰিন্ট ডেট আৰু যেটো জেলোসি প্যাটাৰ্ন আছে হেতু দিয়া থাকিব আৰু এটা কিউআৰ কোড দিয়া থাকিব আৰু ফ্ৰন্ট সাইডে এডাল ৰেড লাইন দেখিছে এই ৰেড লাইনডাল আপোনাৰ মাইক্ৰোটেক্সৰ জৰিয়তে পৰা হৈছে আৰু সেই আধাৰ কাৰ্ডখনত আপোনাৰ এটা ইনভিজিবল লোগো থাকিব সেই ইনভিজিবল লোগোটো আসলতে অকনমান যদি আপুনি আধাৰ কাৰ্ডখন বেকা কৰি দিয়ে তেনেহলে আপোনালোকে দেখা পাব গতিকে সেই আধাৰ কাৰ্ডখন হৈছে এইখনে আৰু যেটো ইনভিজিবল লোগোৰ কথা কোৱা হৈছিল যদি আপোনালোকৰ অকনমান বেকা কৰি দিছো মই বেকা কৰি দিলে আসলে ধৰিব পাৰিব যেটো আধাৰ লিখা আছে হেতু হৈছে ইনভিজিবল লোগো ইয়াৰে আৰু যদি আপোনালোকে সুই চাই তেতিয়াহে গম পাব যে ইয়াতে এটা ইনভিজিবল লোগো আধাৰ নামেৰে লিখা আছে আৰু ইয়াতে এটা হলোগ্ৰাম দিয়া থাকিব দেখিছে এটো হলোগ্ৰাম আৰু যেটো জেলোসি প্যাটাৰ্নৰ কথা কোৱা হৈছিল জেলোসি প্যাটাৰ্নটো ঠিক দেখিবলৈ এনেকুৱা ধৰণৰ হয় আৰু এখন ফটো আপোনালোকৰ ঘোষ্ট ইমেজ হিচাপত ইয়াতে দিয়া থাকিব যদি জুম কৰি দিও তেনেহলে আপোনালোকে এনেকুৱা ধৰণে দেখিব ঘোষ্ট ইমেজটো আৰু যিডাল তলত যিডাল লাইন কথা কোৱা হৈছিল সেইডাল হৈছে আপোনাৰ মাইক্ৰোটেক্সৰ জৰিয়তে দিয়া হৈছে মই আপোনালোকক জুম কৰি দেখাই দিছো কিছুমান আখৰ দিয়া আছে দেখিছে আপোনালোকে এনেদৰে আপোনালোকৰ এই আধাৰ কাৰ্ডখন বনোৱা হ'ব আৰু ফটোখনৰ চাৰিওকাষে যিডাল ব্লেক যিডাল লাইন দেখিছে সেই লাইনডালো আপোনালোকৰ মাইক্ৰোটেক্সৰ জৰিয়তে পৰা হৈছে আৰু বেক সাইডে যদি আমি চাওঁ তেতিয়া আপোনাৰ এড্ৰেছটো দিয়া থাকিব আৰু এডাল ৰেড লাইন দিয়া থাকিব যিডাল মাইক্ৰোটেক্সৰ জৰিয়তে আছে জেলোসি প্যাটাৰ্ন থাকিব আৰু কিউআৰ কোডটো ইয়াতে থাকিব এইখনে আছে নতুন পিভিসি আধাৰ কাৰ্ড যদি আপোনালোকে বিচাৰে তেনেহলে আপোনালোকে আধাৰ ৱেবছাইটত গৈ আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব ভিডিওটো ইমানেই আছিল জাস্ট মই আপোনালোকক দেখালো যে নতুন আধাৰ কাৰ্ডখন দেখিবলৈ কেনেকুৱা হয় আৰু যদি আপোনালোকে বিচাৰে তেনেহলে আধাৰ কাৰ্ডৰ ৱেবছাইটত গৈ আপোনালোকৰ মোবাইলৰ জৰিয়তে আপোনালোকে সেই আধাৰ কাৰ্ডখনৰ কাৰণে এপ্লাই কৰি ল'ব পাৰিব আৰু যদি আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আজিলৈ আহিছো ধন্যবাদ